নমস্কাৰ বন্ধু বান্ধৱীসকল, আব্দুল ৱাহিদ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা খুবেই চৰ্চিত বিষয়ৰ ওপৰত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। সেই বিষয়টো হৈছে PM কিষাণ অৰ্থাৎ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। এই আঁচনিখনৰ বিষয়ে অৱগত কৰিবলৈ ওলাইছোঁ। কিয়নো অৱগত কৰিম, যিহেতুকে যিসকল প্ৰকৃত কৃষকে আৰম্ভণিৰ পৰাই এই আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত 2000 টকাকৈ প্ৰতি 4 মাহৰ মূৰে মূৰে বা 3 মাহৰ মূৰে মূৰে 2000 টকাকৈ পাই আছিলে। এতিয়া দশম কিস্তিলৈতো সমানে ঠিকে পাই থাকিলে, কিন্তু দশম কিস্তিৰ পিছত একাদশ আৰু দ্বাদশ কিস্তি বহুতেই পোৱা নাই। সেই হেতুকে মই এই বিষয়টোৰ ওপৰত মই জনা কথাখিনি ৰাইজৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছোঁ। এই বিষয়টো হৈছে যিসকলে EKYC কথাখিনি বুজি পোৱা নাই, যিসকল কৃষকে EKYC কেনেকৈ কৰিব লাগিব, ক'ত যাব লাগিব, ক'ত লিংক কৰিব লাগিব, এই কথাখিনি বুজি পোৱা নাই, তেওঁলোকে এই ভিডিঅ'টোৰ যোগেৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে, স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিলে গোটেই কথাখিনি বুজি পাব আৰু এই আঁচনিৰ পৰা উপকৃত হ'ব। এতিয়া আমাৰ অসমৰ প্ৰায়বোৰ নিউজ চেনেলৰ বা সংবাদ মাধ্যমৰ যোগেৰে, ইলেক্ট্ৰনিক মাধ্যমৰ যোগেৰে বিগত 2-3 মাহৰ পৰা প্ৰচাৰ কৰি আছে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে যিসকল কৃষকে ধন পাই আছে, সেইসকল কৃষকে EKYCৰ জৰিয়তে তেওঁলোকৰ কামখিনি আগবঢ়াব লাগিব। এতিয়া EKYC নো কি? সেই EKYCটো হৈছে নিজৰ নিজৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ উপৰোক্ত বেনিফিচাৰীজনে, যিজন বেনিফিচাৰীয়ে এই আঁচনিৰ ধন আধাতে বন্ধ হৈ গৈছে, সেইসকলৰ কাৰণে কৈ আছোঁ। সেইসকল বেনিফিচাৰীয়ে নিজৰ নিজৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ নিজৰ আধাৰ কাৰ্ড আৰু একাউণ্ট নাম্বাৰ লগত লৈ পেলাই যাব লাগিব, আৰু তাত কৃষি বিষয়াৰ কাৰ্যালয়ত কথাটো জনালে তেওঁলোকে একাউণ্ট নাম্বাৰ আৰু আধাৰ কাৰ্ড লিংক কৰাই দিব। তেওঁলোকৰ পৰ্টেলত লিংক কৰাই দিলে সেই লিংকটো আনি পেলাই নিজৰ এলেকাত বা CSC চেণ্টাৰ, কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট য'ত আছে তাত গৈও তেওঁলোকে নিজৰ ফিংগাৰ টিপটো লিংক কৰাব পাৰে, আপডেট দিব পাৰে। দিলে সেইটোৱে হ'ব EKYC। আৰু এই EKYCৰ জৰিয়তে কামখিনি সম্পূৰ্ণ কৰি দিলে আপোনালোকে পুনৰ আগতে পাই থকা ধন ৰাখি পুনৰ একাদশ আৰু দ্বাদশ কিস্তি পাবলৈ সক্ষম হ'ব। সেই হেতুকে মই এই কথাখিনি আমাৰ কৃষক বন্ধুসকলৰ উপকৃত হোৱাকৈ অৱগত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই যিসকল কৃষকে আধাতে ধন পাই থমকি ৰ'ব লগা হৈছে, সেইসকলে উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, মোক জনাব কিবা যদি ভুল হৈছে, আৰু ভৱিষ্যতলৈও আগলৈও মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। শুভৰাত্ৰি।